উৰুকাৰ মাছ কি মাছ এইটো গাছ কাপ বিহু বুলিতো সকলোৰে ঘৰত আয়োজন থাকে আৰু আমাৰ ঘৰত আছিলে এফালে কাঠ আলু আৰু চুকা শাকৰ দি মাছৰ তৰকাৰী আৰু এফালে খাচীৰ মাংস এফালে হাঁহৰ মাংস লগতে আকৌ মাছ ফ্ৰাই আৰু ভাজাৰ মাংস হেল্ল' এভৰিৱান সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহু হিয়াৰ পৰা ওলগ দিছিলোঁ আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে কি হয় দিনটোত সেইখিনি আপোনালোকক দেখুৱাই যাম কিমানখিনি মানে দেখুৱাব পাৰোঁ সেইটো বাৰু নাজানো মানে যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাই যাম এতিয়া বোলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাহ খাই লওঁ চাহ খোৱাৰ পিছতে দিনটো আৰম্ভ কৰি দিওঁ ইফালে ঘৰটো মুচি লোৱাৰ পিছত বাকী ভিডিঅ'খিনি পিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই যাওক এইফালে মই ঘৰটো মুচি ল'লোঁ আৰু ঘৰটো মুচি হোৱাৰ পিছতে ইফালে আকৌ মাছ আনিলে আৰু মাছটো দেখিছেনে দেখিব এইটো গাছ কাপ হয় আৰু মাছটো ডাঙৰ আছিলে আৰু ৰাতিলৈ মাছৰ সৈতে খুৱাই হয় ইফালে কাঠ আলু আৰু চুকা শাকৰ সৈতে মাছ মানে খাব লাগে আৰু ৰাতিৰ কাৰণে আৰু এইফালে মাছ বাচিলে আৰু মাছ বাচিবৰ কাৰণে এইফালে মই চুৰিখন মানে মাছৰ বাকলি গুচাবৰ কাৰণে লৈ গৈছিলোঁ আৰু এইফালে মই দিলোঁ মায়ে মাছ বাচি আছিলে আৰু ৰখি পেলাই মই চাই আছিলোঁ আৰু দেই যিহেতুকে ডাঙৰ মাছ কাটিবলৈ সেইকাৰণে ৰখি চাইছোঁ আৰু ছোৱালীজনীৰ লগত ৰখি পেলাই আকৌ এইফালে ভতিজাজনীও আহিলে তাইকো ল'লোঁ মানে তাইক পঠিয়াই আছিলোঁ নাচিব দিছিলে তাই হাঁহি যিহেতু বিহু আৰু পিঠা নবনালে নহ'ব দিয়কচোন আৰু এইফালে মই পিঠা বনাবৰ কাৰণে মানে তেল পিঠা বনাবৰ কাৰণে এইফালে আৰু ৰেডি কৰি আৰু এইফালে জুইতে বনাইছোঁ আৰু কেৰাহী গৰম কৰি থৈ দিছিলোঁ তেলখিনি দি লৈছোঁ আৰু এতিয়া পিঠাকেইটা বনাওঁ আৰু আপোনালোকে সকলোৱে চাগে পিঠা বনালে আৰু মোৰ পিছে পিঠা বনোৱা দেৰি হ'ল দেই মানে ছোৱালী পৰীক্ষা আছিলে ন সেইকাৰণে মানে পৰীক্ষাৰ কাৰণে পিঠা বনাব পৰা নহ'লে তাতে গাখীৰ বনাবলগীয়া হয়তো সেইকাৰণে কিন্তু আজি উৰুকাৰ দিনাখনি পিঠা বনাওঁ আৰু চাবচোন এই মানে উৰুকাৰ দিনাখন মানে পিঠা বনাই কিবা এটা ভাল লাগে চাবচোন তাকে বনাব চাই যাব এইফালে মোৰ পিঠা বনোৱা হৈ গ'ল এইফালে মায়ে মাছ ফ্ৰাই কৰি আছিলে আৰু ওচৰতে বহি পেলাই মই ৰখি আছিলোঁ আৰু মানে মায়ে ফ্ৰাই কৰি আছিলে আৰু এইফালে মই তিলৰ পিঠা বনালোঁ পিঠা বনোৱা নাছিলোঁ সেইকাৰণে উৰুকাৰ দিনাখনেই বনালোঁ